ইয়াৰ কেপাচিটি বঢ়াবৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু এই ক্ষেত্ৰত অইল ইণ্ডিয়াও আগবাঢ়ি আহিছে। অইল ইণ্ডিয়াও সহায় কৰিব। গতিকে মুঠৰ ওপৰত অহা 3 মাহলৈ যাতে অক্সিজেনৰ ক্ৰাইচিছ নহয় তাৰ বাবে বিভিন্ন ধৰণে ইয়াৰ আন্তঃগাঁথনি অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰা হৈছে। আজি ইয়াত জেনেৰেশ্যন প্লাণ্ট লগতে কনচেনট্ৰেটৰ ষ্ট'ৰেজ এই সকলোবিলাক ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ উপৰি মেডিকেল কলেজত 60খন যিটো ICU ভেণ্টিলেশ্যনৰ ব্যৱস্থা ইয়াত ৰখা হৈছে। ইয়াৰ উপৰি অতিৰিক্ত আৰু 25খন ICU বেড বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা লোৱা হৈছে আৰু সেইখিনি সোনকালে হৈ উঠিব বুলি অধ্যক্ষ ডাঙৰীয়াই জনাইছে। মই অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিগৰাকী চিকিৎসক, নাৰ্ছ আৰু লেবৰেটৰী টেকনিচিয়ান যিমান সংখ্যক ইয়াত চিকিৎসা সেৱাত আত্মনিয়োগ কৰি থকা ব্যক্তি আছে সকলোকে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতসকলে দিনে নিশাই বহু কষ্ট কৰিছে, ৰোগীসকলক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা আগবঢ়াবৰ বাবে যৎপৰোনাস্তি আছে চেষ্টা চলাইছে আৰু মোৰ দৃঢ় বিশ্বাস যে আমি সকলোৱে মিলি সমগ্ৰ অসমতে COVID-19ৰ বিৰুদ্ধে দ্বিতীয় ৱেভত আমি সফলতাৰ যুঁজ দিবলৈ সক্ষম হ'ম। আৰু আপোনালোকে দেখিছে যোৱাকালি প্ৰায় 78,000 টেষ্ট কৰা হৈছে ৰাজ্যখনত আৰু ইয়াৰে পজিটিভ কেছেছ 4.3% হৈছে। সেই হিচাপে পূৰ্বতকৈ কিছু কমিছে, কিন্তু গুৱাহাটীত যিহেতুকে বিভিন্ন ঠাইৰ পৰা ফ্লাইটবিলাক আহি আছে তাৰ বাবে তাত কিছু বৃদ্ধি হৈছে। গতিকে আমাৰ দৃঢ় বিশ্বাস সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত আমি নিশ্চিতভাৱে এইবাৰো COVID-19ৰ বিৰুদ্ধে আমি যুঁজ দি সফল হ'ম আৰু অসমৰ ৰাইজ সুস্বাস্থ্য অধিকাৰী হৈ থাকিব। 15 বছৰ বয়সৰ উৰ্ধৰ যিখিনি ভেকচিনেশ্যন আজিৰ পৰা আৰম্ভ কথা হ'লে কেতিয়া আৰম্ভ হ'ব অসমত? ইতিমধ্যে আমাৰ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰতো আপোনালোকে জানে গোটেই কামখিনি ৰেজিষ্ট্ৰেশ্যনো কৰি থকা হৈছে আৰু বিভিন্ন ঠাইত এই ক্ষেত্ৰত আমাৰ বিভাগৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰিছে।